হেল্ল' গাইজ, আপোনালোকক স্বাগতম মোৰ আন এটা নতুন ভ্লগলৈ। আজি মই অলপমান আমাৰ গাঁৱৰ পাথাৰৰ ফালে আহিলোঁ। কিয়নো গাইজ অলপমান পাথাৰৰ ফালে ধান চান কটা হ'লে হোৱা নাই অলপ চাব আহিছোঁ। আৰু গাইজ আৰু এটা কাৰণ আছে, কাৰণ আমি গাইজ আৰু এমাহমান যোৱাৰ পাছত গাইজ ক্ৰিকেট খেলা আমি আৰম্ভ কৰিম। তাৰ কাৰণে ইয়াতে আমি এখন ক্ৰিকেট খেলৰ ফিল্ড বনাম বুলি ভাবি আছোঁ। সেইখন ফিল্ড আপোনালোকে ক'ত চাইছিলে ভাল হ'ব, আপোনালোকে কমেণ্ট কৰি ক'ব গাইজ। আমি গাইজ প্ৰথমতে ইয়াতে চাচিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে বহুত ৰ'দ পৰিব গাইজ ইয়াতে, সেইকাৰণে ইয়াতে বনোৱা হ'ব নাই। ক'বচোন আপোনালোকে কথা নহ'ব। আৰু এইটো হ'ল আমাৰ ৰূপজ্যোতি কলিতা। ই চাইছে কি কৰিছে, এই গাইজ এদিন মোবাইল টিভি চাই গৈছে। কাৰণ কি হাততে সেই ৱাইফাই আছে না হাততে, সেইকাৰণে আহোঁ হাততে আহি ৱাইফাই লৈ মোবাইল টিভি থাকে গাইজ। সেয়েহে আৰু গাইজ আপোনালোকে ৰাজ চালেনে নাই আপোনালোকে এবাৰ কমেণ্ট কৰি ক'ব পাৰে মোৰ ভিডিঅ'টোত। আৰু গাইজ মোৰ এই ভিডিঅ'টোত মোৰ এটা নলবাৰী ৰাসৰ ভিডিঅ' এটা আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। সেই ভিডিঅ'টোৰ লিংক মোৰ এই চেনেলটোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আপোনালোকে যাই মাত্ৰ সেই ভিডিঅ'টো চাব। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো চাই থকাছোঁ আপোনালোকে। মই এটা চেলেঞ্জ এটা দিম মই তোক। তই কি কৰিব লাগিব মানে, এই এটি যি পাৰ্ট আছে যে এই পাৰ্টটো তই এটি পাৰ্ট তই যাই পেলাই চুবা লাগিব। পাৰিবি না আকৌ? তোৰ মোবাইলটো মোক দি, তোৰ মোবাইলটো পৰি যাব পাৰে না। যা চু নল্লি তই এটি পাঁচ সহজ হ'ব নে ইমান নাই? হা কিয় নল্লি তই চুবা? বছৰ গাইছি মোক চেলেঞ্জ দিছে মোক মোবাইলটো যা শুনি যা তো শুনি যদি মই এই পাৰ্টটো চুবা পাৰো লাইক কৰি দিবি। তুই ফেলা নহৰা গাইছ সহজ নহয় গাই এটি চুবা। কাৰণ ইমান অখৰ দিছে বাটটো গাইছ, আৰু ইফালে অখনা ইফালে অসমৰ যাই পৰি সহজ নহয় গাইছ। কৈ গাইছ ইমান সহজ কাম, ইমান যদি গাইছ সহজ কাম নহয় গাইছ যাই পোৱা। তাকৈ এইযোৰ চেনেল গাইছ এইযোৰ চেনেল যাই পোৱা সহজ নেকি? আৰু তই কৈ নলেও কৈছোঁ তইতো এটা উঠিয়া চলি না, চেংৰা চলি। আমিতো বুঢ়া হৈছোঁ আৰু কৈ নলি তই ইমান খৰচ আছে, যিমান চেংৰা হ'লে বুঢ়া হ'লে ক'ত ইমান খৰচ আছে? এটি বুলি ইমান খৰচ এটি হ'ল ৰাস্তা আৰু এটি বাটটো ক'ত ইমান খৰচ আছে? বহুত খৰচ ইমান খৰচ আছে। তইতো মতছি বিৰাট অখ, তই কৈ নললি কি কৈ নললি? এইযোৰ চেণ্ডেল যাই পোৱা সহজ এনেকে থাকে চেণ্ডেল মোৰ যোৰা ফিতা মাৰা চেণ্ডেল। এইযোৰতো ফিতা মাৰা চেণ্ডেল হাজাৰযোৰ স্পাৰ্কৰ চেণ্ডেল কাম দেই আজিকালি। তো ৰৈ বিনালে চালি নাতে হলত ৰাত কেইদিন চালি বাচ্চাত মাত্ৰ একদিন মই 3 দিন চাইছোঁ মই নলবাৰীত ৰাস। তো সেইকাৰণে নলবাৰীৰ ৰাসৰ ভিডিঅ' এটা দিছোঁ মোৰ চেনেলটোত। আপোনালোকে যাই চাব সেই ভিডিঅ'টো। আৰু সেই নলবাৰীৰ ৰাস যোনে চোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে নলবাৰীৰ ৰাস চাব পাৰে। তো যাই চাওক আপোনালোকে নলবাৰীৰ ৰাসত মোৰ ভিডিঅ'টোত। গাইজ আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই অলপ ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টোত যিমান পাৰে সিমান কমেণ্ট কৰিব, তেতিয়া মই অলপমান মটিভেট হ'ম। নহ'লে কমেণ্ট নিদিলে মোক কেনে লাগিব কি মোৰ ভিডিঅ' চাই তোমালোকৰ ভাল নালাগে নেকি, মোৰ সেনেকুৱা লাগিব। সেইকাৰণে তোমালোকে মোৰ এই ভিডিঅ'টোত যিমান পাৰা ভাল কমেণ্ট কৰিবা। আৰু চেনেলটোত সোনকালে 100 ছাবস্ক্ৰাইবাৰ কৰি দিয়া আৰু লাইক কৰি দিয়া। তো আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনিয়ে আছিল। তো জয় আই অসম, জয় জুবিন দা, ধন্যবাদ।